Welcome back to my channel. আজি মই এটা ইউনিক পটলৰ ৰেচিপি লৈ আহিছো যোনটো খাবলৈ খুব টেস্টি হয় আৰু বনাবলৈও খুবেই ইজি এবাৰ ট্ৰাই কৰি চাবচোন তেনেহলে আহক এতিয়া বনোৱা প্ৰসেছটো এবাৰ চাই লওক এয়া মই পটল কেটা ভালকৈ ধুই লৈ ইয়া ওপৰৰ ডাঠ বাকলিটো কাটি ললো আৰু সক তাৰ পিছত মই এই দৰে মিহি মিহিকৈ স্লাইস কৰি দিছো আপোনালোকে গুটেটো কাটি নিদিব এয়া মই কৰা দৰে আধা আধা ইমানটো তলৰটো অকমান এৰি দিব আৰু যিমান পাৰে এই দৰে কাটিবলৈ চাব আৰু এই ৰেচিপিটো কাৰণে আমাক কুমলীয়া পটলহে লাগে বুঢ়া পটল হলে অকমান দিগদাৰ হয় দিগদাৰ মানে তাৰ গুটিখিনি অটৰাই দিলেতো একোৱে নাথাকিব গটিকে আপোনালোকে পৰাপক্ষত এনেকুৱা কুমলীয়া পটলে লব আৰু সক আপোনালোকৰ যদি তেনেকৈ কাটিবলৈ দিগদাৰ হৈছে তেনেহলে এই দৰেও কাটিব পাৰে এই দৰে আসলতে কাটিবলৈ মই বেছি ইজি পালো আপোনালোকে শপিং বৰ্ডত থৈ পায় জাস্ট স্লাইস কৰি কাটিলে হ'ল এটো বেছি ইজি আৰু এতিয়া মই গুটেকিটা কাটিলো তাৰ পিছত আপোনালোকক দেখুৱাই আছো আৰু এয়া সক দেখিছে একেবাৰে ফুলৰ নিচিনা হৈ গল নহয় নে আৰু এতিয়া আমি ইয়াত নিমখ আৰু হালধি দিম নিমখ হালধি আপোনালোকে নিজৰ মতে দি লব ইয়াত মই হালধি অকমান বেছিয়ে পৰি গল মই অকমান অটৰাই দিছো এয়া নিমখ আৰু কাশ্মীৰী মিৰ্চটো অপচনেল হয় মই জাস্ট কালাৰৰ কাৰণে দিছো তেতিয়া দেখিবলৈ ভাল লাগে এতিয়া এইখিনি হানি লম আৰু 5 মিনিটৰ কাৰণে থৈ দিম নেক্সট এটা বাউলত মই এয়া বেসন লৈছো বেসনৰ পৰিমাণটো অকমান বেছিকৈ ল'ব ইয়াত মই বেসন 3 চামুচ লৈছো যেহেতু মোৰ পটলো বৰ বেছি নহয় গতিকে মই 3 চামুচ বেসন লৈছো আৰু 1 চামুচ এয়া মই চাউলৰ গুৰি লৈছো আৰু 1 চামুচ কৰ্ণফ্লাৱাৰ যদি আপোনালোকৰ ওচৰত কৰ্ণফ্লাৱাৰ নাই তেনেহলে আপোনালোকে ময়দাও ব্যৱহাৰ কৰিব পাৰে এয়া অকনমান জিৰা পাউডাৰ অকনমান কাশ্মীৰী লাল মিৰ্চ অকনমান নৰমাল আমি যোনটো জলকীয়া গুৰি ব্যৱহাৰ কৰো হেয়া অকনমান নিমখ আৰু এয়া কালজিৰা এতিয়া এই গুটেই বস্তুখিনি ভালকৈ মিক্স কৰি লওঁ আৰু অলপ অলপ পানী দি এতিয়া এইখিনি এটা পেষ্ট বনাই লওঁ আৰু পেষ্টটো বৰ বেছি পনিয়াও নকৰিব আৰু বৰ বেছি ডাঠো নকৰিব ইয়াছক মই অকন পানী ঢালি পেষ্টটো বনাই আছো এয়া আমাৰ কেৰাহী তেল গৰম হলে এতিয়া এই পটল কেইটা ইয়াছো মই ডিপ কৰি এ ফ্ৰাই কৰি দিম আৰু বৰ বেছি পটলটোত বেসনখিনি লাগিবলৈ নিদিব ইয়াছো লগোৱাৰ পিছত অকমান জুকাৰি দিব নহলে এটো আমাক মানে পকোৰা টাইপৰ হ'ব আৰু তাৰ পাহিগিটাও ভালকে মেল খাই নাহিব আৰু আমাক সেই ডিজাইনটো লাগে গটিকে বৰ বেছি বেসনো তাত লগাই নিদিব এনেকৈ ডিপ কৰাৰ পিছত অকমান জুকাৰি দিব যাতে এক্সট্ৰা যোনখিনি বেসন তাত লাগিছে মানে মছলা যোনটো পেষ্ট লাগিছে সেইখিনি এৰাই যায় আৰু সব এইদৰে ফ্ৰাই কৰি ল'ব এয়াছো মই এবাৰ দেখুৱাই দিছো দেখিছে এইটো টাইপত হ'ব লাগিব এয়াছো দেখিয়ে ভাল লাগি গৈছে নহয় নে একেবাৰে ফুলৰ নিচিনা হৈ গৈছে ৰেচিপিটো যদি ভাল পালে তেনেহলে প্লিজ লাইক আৰু শ্বেয়াৰ কৰি দিব লগতে কমেন্ট কৰিও জনাব ভিডিওটো কেনেকুৱা পালে আৰু আপোনালোকে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইবও কৰি দিব লগতে নটিফিকেশন বেলটো অন কৰি ৰাখিব থ্যাংক ইউ ফৰ ওয়াচিং